আপোনালোকে সকলো UPI এপ ইউজ কৰে, যেনে UPI এপ, গুগল পে আছে, ফোন পে আছে। চাবচোন আগতে UPI এপত থ্ৰুৰে আপুনি যেতিয়া মোবাইলৰ ৰিচাৰ্জ কৰিছিলে বা টিভি ৰিচাৰ্জ কৰিছিলে তেতিয়া এক্সট্ৰা এটকা আপোনালোকৰ প্লেটফৰ্ম ফিজ খোজা নাছিলে। কিন্তু ৰিচেণ্টলি আপোনালোকে চাবচোন আজিকালি এটকাৰ পৰা এতিয়া 3 টকালৈকে প্লেটফৰ্ম ফি বৃদ্ধি কৰিলে। এজন মানুহে যদি এক মাহত 5টা ৰিচাৰ্জো কৰে তেতিয়াহ'লে তেখেতৰ 3 টকাকৈ 15 টকা লোকচান হয়। মই আপোনালোকক ইউজফুল কথাটো জনাম। আপোনালোকৰ সকলোৰে কোনোবাৰ এক্সিছ বেংক, কোনোবাৰ HDFC বেংক, কোনোবাৰ ICICI বেংকৰ বা ষ্টেট বেংকৰ একাউণ্ট নিশ্চয়কৈ আছে। আপোনালোকে এটা কাম কৰিব, বেংকৰ এপলৈকে যাব। বেংকৰ এপত আপোনালোকৰ এটকা আপোনালোকৰ প্লেটফৰ্ম ফি নাকাটে। আৰু চবতকৈ মই আপোনাৰ ইউজফুল বেংক পাইছোঁ বৰ্তমান সময়ত ICICI বেংক। ICICI বেংকৰ যিটো বেংকিং এপ আছে সেই এপটোৰ ভিতৰতে আপোনাৰ UPI এপটো তাৰ ভিতৰতে সোমাই আছে। আপুনি ধুনীয়াকৈ গৈ খুলি পেলাই তাত আপুনি মোবাইলৰ ৰিচাৰ্জ কৰে, টিভি ৰিচাৰ্জ কৰে, গোটেইখিনি কৰিব পাৰিব এটকা অতিৰিক্ত নিদিয়াকৈ।